Welcome to my channel Abidas Maths. মই আবিদা সুলতানা আজি ক্লাস 10 ৰ দ্বিতীয় অধ্যায় 2 নম্বৰ চেপ্টাৰ বহুপদ পলিনোমিয়ালৰ কিছুমান এমসিকিউ আলোচনা কৰিম। মই ইয়াত কেইটামান এমসিকিউ লিখিছো। তোমালোকে বহুপদৰ বিষয়ে পঢ়ি আহিছা, সেই বিষয়ে মই ইমান বহলাই আলোচনা নকৰো। এমসিকিউ খিনিহে আলোচনা কৰিম। ইয়াত মই প্ৰশ্ন লিখিছো, যদি fx 5x square plus 13x plus k বহুপদৰ এটা মূল আনটোৰ গুণাত্মক বিপৰীত হয় তেন্তে k এর মান হ'ব। ইয়াত বহুপদটো লিখিছো 5x square plus 13x plus k। 5 ইয়াৰ উচ্চতম ঘাত কিমান 2 সেই কাৰণে ইয়াৰ মূল কেইটা হ'ব দুটা মূল হ'ব। তাৰে কৈছে যে এটা মূল আনটোৰ গুণাত্মক বিপৰীত হয়। এটা মূল আনটোৰ মাল্টিপ্লিকেটিভ ইনভার্স গুণাত্মক বিপৰীত যদি হয় তেন্তে k এর মানটো কি হ'ব। তার মানে এটা মূল যদি আলফা হয় আনটো মূল হ'ব 1/আলফা। আমি জানো মূল দুটাৰ গুণফল পূৰণফল -b/a যদি বহুপদটো ax square plus bx plus c হয় আৰু মূল দুটাৰ পূৰণফল c/a। তেনেহলে মূল দুটাৰ পূৰণফল alpha into 1/alpha equal to k/5। তেনেহলে কি লিখা যাব alpha into 1/alpha 1 k/5 or k equal to 5। তেনেহলে কোনটো অপশন কারেক্ট হ'ব k equal to 5 এই অপশনটো কারেক্ট হ'ব। নেক্সট প্রশ্ন লিখিছো, নেক্সট যদি y equal to fx বহুপদৰ লেখডালে x অক্ষক তিনিটা বিন্দুত ছেদ কৰে তেন্তে fx ৰ শূন্যৰ সংখ্যা হ'ব। y equal to fx এটা বহুপদ, সেই বহুপদৰ লেখডালে যদি x অক্ষক তিনিটা বিন্দুত ছেদ কৰে এনেকুৱা x অক্ষ, এটো হল x অক্ষ, এটো হল y অক্ষ। যদি বহুপদটো y equal to fx হয়, y equal to fx ৰ ফলন যদি হয় তেনেহলে এই বহুপদৰ যেটা লেখ হ'ব সেই লেখডালে x অক্ষক কাটিব আৰু যদি y ফলন হয় তেনেহলে y অক্ষক কাটিব। এতিয়া লেখডালে তিনিটা বিন্দুত x অক্ষক তিনিটা বিন্দুত ছেদ কৰে, এনেকৈ যদি তিনিটা বিন্দুত ছেদ কৰে 1 2 তিনিটা বিন্দুত ছেদ কৰে তেনেহলে শূন্যৰ সংখ্যা শূন্য হল, শূন্য মানে কি মূল, মূলৰ আন এটা নাম কি শূন্য। শূন্যৰ সংখ্যা কিমান হ'ব 3। যদি দুটা বিন্দুত কাটে 2, যদি এটা বিন্দুটো না কাটে তেনেহলে কি হ'ব 0। তোমালোকে মনত ৰাখিবা যে যিমানটা বিন্দুত কাটিব x অক্ষ সিমানটা মূল থাকিব যদি x ৰ ফলন হয়। নেক্সট আছে নেক্সট নাম্বার 3 y equal to ax square plus bx plus c বহুপদটোৰ লেখ হ'ব। বহুপদটোৰ লেখ হ'ব কি হ'ব পৰাবৃত্ত, অধিবৃত্ত, বৃত্ত, অৰ্ধবৃত্ত। বহুপদটোৰ লেখ হ'ব অধিবৃত্ত, প্যারাবোলা। নেক্সট প্রশ্ন লিখিছো, এটা দ্বিঘাত বহুপদ যার এটা মূল 3 আৰু মূল দুটাৰ যোগফল 0। এটা মূল 3 আৰু মূল দুটাৰ যোগফল 0 তেনেহলে এটা মূল যদি 3 হয় আনটো মূল কি হ'ব লাগিব -3। তেনেহলে বহুপদটো কি হ'ব। যদি বহুপদৰ মূল দুটা দিয়া থাকে আলফা আৰু বিটা যদি হয় মূল দুটা তেনেহলে আমি লিখো x square minus alpha plus beta into x plus alpha beta। ইয়াত বহুপদ আগত ধ্ৰুবক থাকে কিন্তু আমাৰ ইয়াতে যেহেতু এটাই বহুপদ দিছে, বহুপদ বহুত কেইটা হ'ব পাৰে সেই কাৰণে ইয়াৰ মানটো আমি ইয়াৰে এটাই ওলাম। তাতে তোমাৰ মূল দুটাৰ যোগফল 0, এটো 0 হ'ব, x square minus এটো 0 হ'ব আৰু পূৰণফল 3 into -3 তেনেহলে কি হ'ব -9। x square minus 9 টো কি হ'ব শুদ্ধ উত্তৰ হ'ব। নেক্সট প্ৰশ্নটো চোৱা, 5 নম্বৰ প্ৰশ্নটো হৈছে তলৰ কোনটো দ্বিঘাত বহুপদৰ লেখ নহয়। এটা লেখ, এটা লেখ, এটা লেখ,
এইটা লিখ দ্বিঘাত বহুপদৰ লিখ আমি জানো প্যারাবোলা আকাৰৰ এটা কিন্তু এইটো দ্বিঘাত বহুপদৰ লিখ নহয় যেহেতু এটো x অক্ষত কেইটা বিন্দুত কাটিছে তিনিটা বিন্দুত কাটিছে এটো কি দ্বিঘাত নহয় এটো কি হ'ব লাগিব এটো ত্ৰিঘাত হ'ব লাগিব তেনেহলে কোনটো লেখ নহয় দুই নম্বৰটো লেখ নহয় নম্বৰ 6 উক্তি assertion a যদি px আৰু gx দুটা বহুপদ যাতে gx is not equal to 0 তেন্তে আমি বহুপদ qx আৰু rx উলিয়াব পাৰো যাতে px equal to gx into qx plus rx যুক্তি লিখিছো x square plus 7x plus 10 divided by x plus 2 equal to x plus 5 এতিয়া x square plus 7x plus 10 x plus 2 ৰে ডিভাইড কৰিলে হৰণ কৰিলে x plus 5 পাম সত্য এটো হসা যুক্তিটো হসা আৰু এটো হল কলন বিধি px equal to gx into qx plus rx ভাজ্য equal to ভাজক পূৰণ ভাগফল যোগ ভাগশেষ তেনেহলে দুইটাই সত্য কিন্তু এইটোৰ বাবে এইটো নহয় এইটোৰ বাবে এইটো হয় কিন্তু এই যুক্তিটো ইয়াৰ বাবে নহয় তেনেহলে আমাৰ কোনটো হ'ব দুয়ো a আৰু r সত্য কিন্তু r এর উপযুক্ত যুক্তি নহয় তেনেহলে আমাৰ কোনটো অপচন কারেক্ট হ'ব বি অপচনটো 7 নম্বৰ প্ৰশ্নটো হ'ল -2 আৰু 5 মূল থকা বহুপদৰ সংখ্যা এটা দুটা তিনিটাতকৈ বেছি দুটা মূল থকা বহুপদৰ সংখ্যা অসীম সংখ্যক হ'ব পাৰে সেই কাৰণে এটা দুটা তিনিটা এনেকুৱা নহব তিনিটাতকৈ বেছি হ'ব অসীম সংখ্যক হ'ব পাৰে নম্বৰ 8 যদি x square plus 3x plus k বহুপদৰ এটা মূল 2 হয় তেন্তে k এর মান হ'ব এতেকে এটা মূল যদি আলফা আৰু আন 2 হয় মূল দুটাৰ যোগফল -b/a তাৰ মানে কি -3/1 তাৰ মানে আলফা plus 2 equal to -3 ঠিক হেদৰে মূল দুটাৰ পূৰণফল ইয়াৰ পৰা কি হ'ব আলফা equal to -5 আৰু মূল দুটাৰ পূৰণফল কি হ'ব মূল দুটাৰ পূৰণফল alpha into 2 equal to k তেনেহলে আলফাৰ মান যদি -5 বহাই দিও k এর মান হ'ব -10 নাম্বার 9 px equal to 3x cube minus 5x square minus 11x minus 3 ত্রিঘাত বহুপদ টুৰ শূন্যবোৰৰ যোগফল ax cube plus bx square plus cx plus d বহুপদৰ শূন্যবোৰৰ শূন্য তিনিটা যদি আলফা বিটা আৰু গামা হয় শূন্য তিনিটাৰ যোগফল হ'ব -b/a তেনেহলে মাইনাস আৰু এটা মাইনাস আছে -5/3 এই কাৰণে অপচন কোনটো কারেক্ট হ'ব ডি অপচনটো কারেক্ট হ'ব তাৰ পিছত আছে 4u² + 8u ৰ শূন্য কেটাৰ পূৰণফল কি হ'ব ইয়াত পূৰণফল হ'ল c/a ইয়াত c ৰ মান নাই c ৰ মান কি 0 এই c নাই মানে কি c ৰ মান 0 তেনেহলে c/a 0/4 = 0 তো আশা কৰো তোমালোকে বুজি পাইছা চ্যাপ্টাৰ 2 বহুপদ ৰাশিৰ এমসিকিউ কেটা আলোচনা কৰিলো আটাইকেটা এমসিকিউ ইম্পৰ্টেন্ট হয় আৰু নতুন গাইডলাইন ফলো কৰিছো আজিলৈ ইমানে ধন্যবাদ